হাই হেল্ল' গুড মৰ্ণিং আৰু শুভ মহালয়া আৰু মহালয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোক সকলোকে মোৰ মহালয়ালৈ আন্তৰিক শুভেচ্ছা থাকিল আৰু আজি মহালয়াটো বহুত বোলে আজিৰ মহালয়াটো বহুত হেনো স্পেচিয়েল যিহেতু আজিৰ মহালয়াও আছে আৰু যিহেতু সূৰ্যগ্ৰহণো আছে আৰু মহালয়া মানে কি সেই বিষয়ে মই কি জানো সেই বিষয়ে আপোনালোকক মই ক'ম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আৰু গাইজ এইফালে আমি জগদুৱাৰ তিনিআলি নোপোৱাৰ আগতে আমি তেল ডিপুৰ পৰা ঘূৰি আহিলোঁ আৰু যাওঁতে কিয়নো ভিডিঅ' কৰা নহ'ল কাৰণ ইমান আন্ধাৰ আছিলে তাত ভিডিঅ' কৰি লাভ নাই নহয় জানো আৰু সেইবাবে মই ঘূৰি আহোঁতে আপোনালোকক ভিডিঅ' কৰি অকণমান দেখুৱাই দিছোঁ মহালয়া আনো কিমান মানুহ আহিছে আৰু বহুত মানুহ আহিছে আৰু এইফালে বৰা বজাৰতো মানুহ বহুত ভিৰ আপোনালোকক মই দেখুৱাই দিম ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু মই আপোনালোকক মহালয়া মানে কি সেই বিষয়ে ক'ম মহালয়া হৈছে আজি এই দিনাখনৰ পৰাই মা দুৰ্গাৰ আৰম্ভণি হয় বোলে আৰু এই দিনাখনতে পিতৃপক্ষৰ একত শ্ৰাদ্ধ পাতা হয় বুলি কৈছে আৰু মহালয়া শব্দৰ অৰ্থটো হৈছে মহা মানে হৈছে মহান আৰু আলিয়া শব্দৰ অৰ্থ হৈছে নিৰ্বাহ অৰ্থাৎ মহালয়াৰ দিনাখনেই খনিকৰে মা দুৰ্গাৰ চকুজুৰি আঁকিছিল বোলে আৰু যাক চকুদান বুলি কোৱা হয় আৰু এই দিনাখন হিন্দু ধৰ্মৰ লোকে নিজৰ পূৰ্বপুৰুষক স্মৰণ কৰি তেওঁলোকক জল অৰ্পণ তিল অৰ্পণ আৰু পিণ্ডদান কৰে বুলি কৈছে আৰু কিমান সঁচা কিমান মিছা মই নাজানো বাৰু তথাপিতো মই যি জানো সেয়া কৈছোঁ আৰু আপোনালোকে যদি মহালয়া মানে কি আৰু ইয়াক কিয় পালন কৰা হয় আৰু জানে নিশ্চয় কমেণ্ট কৰি জনাব মই যিহেতু মোৰ ফালৰ পৰা মই যিমান জানো সেইটোৱেই কৈছোঁ মই বিশেষ একো নাজানো আৰু যিমানখন জানো সেইটোৱে আপোনালোকক কৈছোঁ আৰু এতিয়া গাইজ আপোনালোকে চাওকচোন মই আপোনালোকৰ ভিডিঅ'টো চাই যাওক এইফালে মানুহবোৰ খোজকাঢ়ি আছে আৰু মই ছোৱালীজনীক যিহেতু শোৱাৰ পৰা উঠাই আনিছোঁ নহয় জানো ইয়াৰ টোপনি আহি আছে তথাপিতো সি মানুহবোৰৰ খোজকঢ়াবোৰ শুনি আৰু কথা বতৰাবোৰ হুলস্থুলবোৰ শুনি সিও গৈ আছে বেচেৰি আমনি কৰা নাই পিছে দোকানবোৰ দেখিলে সি কিবা এটা খাওঁ বুলিহে কয় কাৰণ যিহেতু ইয়াত এখন দুখনকৈ এনেকৈ দোকানবোৰ খুলিব লৈছে আৰু যিহেতু মানুহ এনেকৈ অহা যোৱা কৰিয়ে আছে আৰু দোকানবোৰ এখন এখনকৈ খুলিব লৈছে আৰু যিহেতু ৰাতিপুৱাবোৰ হৈছে বাৰু আৰু এতিয়া গাইজ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাইছে এয়া গাইজ ফাইনেলি আমি অচ্যুত মাৰ্গৰ তিনিআলি পালোঁগৈ আৰু পাই ইফালে মই জেঠাই ছোৱালীজনীক লগ পালোঁ আৰু তাইক লগ পাই তাইৰ লগত ফটো কেইকপিমান তুলি ল'লোঁ আৰু তাক ভাল বেয়া খবৰ সুধিলোঁ আৰু সিও আহিছে যিহেতু মহালয়া বুলি খোজকাঢ়িবলৈ আৰু এইফালে আমি এতিয়া বৰা বজাৰত চাহ খাব যাওঁ আৰু এইফালে চাওক গাইজ মানুহবোৰ ইমান ভিৰ হৈ আছে চাহ খাবলৈ এইফালে এইটো লাইনত চাওক ইমান মানুহ ভিৰ চাহ খাবলৈ ৰখি আছে আৰু আমাৰো যিহেতু চাহ খাব মন গৈছে যিহেতু ৰাতিপুৱা চাহটো সকলোৰে প্ৰিয় নহয় জানো সকলোৰে কাৰণে যিহেতু ৰাতিপুৱা চাহটো প্ৰিয় সেইবাবে আমিও খাব যাওঁ আৰু এইফালে চাওক গাইজ মানুহৰ ভিৰ কি ক'ব আৰু এইফালে গাড়ীবোৰ এখন দুখনকৈ চলিব লৈছে আৰু এতিয়া আমিও খাব যাওঁ বৰা বজাৰত বলক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আৰু গাইজ চাহ খোৱাৰ আগতে ফটো কেইকপিমান তুলিলোঁ আৰু আপোনালোককো ফটোবোৰ শ্বেয়াৰ কৰিছোঁ আৰু ফটোবোৰ কেনেকুৱা লাগিছে জনাবচোন দেই আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব
এইফালে আমি চুইটাত চাহ খাব আহিলোঁ আৰু চাহ খাব আহি মই পুঞ্চাঙক বহুৱাই লৈছোঁ যিহেতু খোজকাঢ়ি ইমানেই কঁকালটো বিষাইছে কি ক'ম আৰু ইমান খোজকঢ়াৰ অভ্যাস নাই নহয় জানো সেইবাবে বোলো অকণমান বহিয়ে লওঁ আৰু বহি থাকোঁতে আপোনালোকৰ লগত অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ এইফালে বৰা বজাৰ আৰু এইফালে চাহ আমালৈও বাকী আছে তাৰপিছত আৰু ছোৱালী কেইজনীমানকো মাতিছিলোঁ চাহ খাবলৈ বুলি আৰু এইফালে পুঞ্চাঙে পানী খাওঁ বুলি কোৱাত মই পানী তাক খুৱাই ল'লোঁ আৰু এইফালে মানুহবোৰ চাওঁ গাইছ এয়া আমাৰ চাহ আৰু জেলেপি আহি গ'ল আৰু এতিয়া আমি চাহ খাইছোঁ আৰু চাহ খোৱাৰ পাছত মই আকৌ আপোনালোকক অকণমান ভিডিঅ'টো দেখুৱাওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই যাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব আৰু ভিডিঅ'টো চাই থাকক আৰু এইফালে আমাৰ পুঞ্চাঙক বেলুন লাগে বোলে সেইবাবে পুঞ্চাঙৰ পাপা আৰু তাই বেলুন কিনিছে আৰু মই ভিডিঅ'টো আপোনালোকক অকণমান দেখুৱাই দিওঁ বুলি দেখুৱাই দিছোঁ আৰু ভিডিঅ'টো আজিলৈ আছিলে ইমানেই আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব আজিলৈ টাটা হ'ব মহালয়া বাই বাই